এই পৃথিৱীত মানৱ জাতিৰ আৰম্ভণিৰ পৰাই মানুহে তাৰ অস্তিত্বৰ তথ্য বিচাৰি আছে আৰু এই প্ৰচেষ্টাত মানুহে বিজ্ঞান ধৰ্ম আৰু পবিত্ৰ শাস্ত্ৰৰ প্ৰতি লক্ষ্য কৰি আহিছে। কোৰাণ হৈছে ইছলাম ধৰ্মৰ অনুগামীসকলৰ বাবে আটাইতকৈ ডাঙৰ কিতাপ। আজি এই ভিডিঅ'টোত আপোনালোকক কোৰাণৰ এনে কিছুমান তথ্য ক'বলৈ গৈ আছোঁ যিটোৱে আপোনাক জোকাৰি যাব। অসমীয়া মুছলিম ইউটিউব চেনেলত আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিহঁতে কৰিছে তেখেতলৈ অসংখ্য ধন্যবাদ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই কথা জনাটো অতি গুৰুত্বপূৰ্ণ যে কোৰাণ কোনো বিজ্ঞানৰ কিতাপ নহয়, কিন্তু কোৰাণত বহুতো বৈজ্ঞানিক আৰু ঐতিহাসিক তথ্য পোৱা যায়। আমি এইবোৰ কিছুমান বুজি পোৱাত সফল হৈছোঁ, কিন্তু তথাপিও কোৰাণত এনে বহুতো তথ্য পোৱা যায় যিবোৰ আমি আজিলৈকে বুজিবলৈ চেষ্টা কৰি আহিছোঁ। বন্ধুসকল, এনে বহুতো ভৱিষ্যতবাণী কোৰাণত লেখা হৈছে যিবোৰ এতিয়ালৈকে সঁচা হৈছে। কোৰাণত তাৰে আটাইতকৈ আশ্চৰ্যজনক তথ্যবোৰ আমি একেলগে জানো আহক। নাম্বাৰ 1, অৰিজিন অফ লাইফ, জীৱনৰ উৎপত্তি। আমি সকলোৱে এই কথাটো ভালদৰে জানো যে পানী হৈছে জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান। কোৰাণ এই বিষয়ে এক অসাধাৰণ দাবী কৰিছে। কোৰাণত কোৱা হৈছে জীৱন হৈছে পানীত জন্ম, লগতে পানীক পৃথিৱীত জীৱনৰ উৎপত্তিৰ মৌলিক উপাদান বুলি গণ্য কৰা হৈছে। এই কথাটো নিশ্চিত কৰা হৈছে পৃথিৱীৰ সকলো জীৱৰ কোষবোৰ পানীৰে নিৰ্মিত। উদাহৰণস্বৰূপে, যিকোনো প্ৰাণীৰ কোষ বা সাইটোপ্লাজমৰ 80% পানী। আৰু এই কথাটো নিশ্চিত কৰা হৈছে অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰৰ পিছতহে। সেইবাবেই আৰব মৰুভূমিত বসবাস কৰা লোকসকলৰ এই চিন্তা নিজেই আশ্চৰ্যজনক যে পৃথিৱীৰ এই জীৱন কেৱল পানীৰ বাবেহে সম্ভৱ। নাম্বাৰ 2, আইৰণ। ল পৃথিৱীৰ বুকুত প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা কোনো ধাতু নহয়, ই মহাকাশৰ পৰা পৃথিৱীলৈ আহিছিল। এই কথাটো নিজেই আচৰিত যেন লাগে, কিন্তু এইটোৱেই সঁচা। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰি উলিয়াইছে যে কোটি কোটি বছৰ আগতে পৃথিৱীখন এটা উল্কাপিণ্ডৰ সৈতে সংঘৰ্ষ হৈছিল, আৰু আশ্চৰ্যজনক কথাটো হ'ল উল্কাপিণ্ড লৰে ভৰি আছিল আৰু পৃথিৱীৰ সৈতে সংঘৰ্ষৰ ফলত এক প্ৰচণ্ড বিস্ফোৰণ হৈছিল, যাৰ বাবে ল পৃথিৱীত বিয়পি পৰিছিল। কোৰাণত লৰ উৎপত্তিৰ বিষয়ে সূৰা নম্বৰ 56 আয়াত নম্বৰ 25 কৈছে, আমি সকলো মানৱ জাতিৰ হিতৰ বাবে পৃথিৱীলৈ ল পঠিয়াইছোঁ। ল পৃথিৱীৰ উপাদান নহয়, ই আন এখন পৃথিৱীৰ পৰাহে আহিছে। 7ম শতিকাৰ বিজ্ঞানীসকলৰ দ্বাৰা এই কথাটো নিশ্চিত কৰাটো অসম্ভৱ যেন লাগিছে। নাম্বাৰ 3, স্কাই প্ৰটেকশ্যন। আকাশ সুৰক্ষা দিয়ে। আকাশে পৃথিৱীক সুৰক্ষা দি আছে। সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা পৃথিৱীক সুৰক্ষিত কৰাত আকাশে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি আকাশ নাথাকিলেহেঁতেন, সূৰ্যৰ বিকিৰণে পৃথিৱীৰ সকলো জীৱ জ্বলাই ধ্বংস কৰি দিলেহেঁতেন। আকাশখন পৃথিৱীৰ চাৰিওফালে মেৰিয়াই থকা কম্বলৰ দৰে, যিয়ে পৃথিৱীক হিমশীতল ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰে। বন্ধুসকল, আকাশৰ ওপৰৰ তাপমাত্ৰা প্ৰায় -270 ডিগ্ৰী চেলছিয়াছ থাকে। আকাশে পৃথিৱীখনক ৰশ্মিৰ ঘৰৰ প্ৰভাৱ সৃষ্টি কৰি সূৰ্যৰ বিকিৰণ আৰু মহাকাশৰ হিমশীতল ঠাণ্ডা দুয়োটাৰ পৰাই পৃথিৱীৰ জীৱন সুৰক্ষিত কৰে। কোৰাণে আমাক আকাশৰ বিষয়ে বুজাবলৈ সূৰা নম্বৰ 21 আয়াত নম্বৰ 23 কৈছে যে আমি আকাশখন তোমালোকৰ বাবে এটা সুৰক্ষামূলক চাল কৰি তুলিছোঁ আৰু তোমালোকে আমাৰ ভংগীমা উপেক্ষা কৰি আছা। বন্ধুসকল, কোৰাণত আকাশৰ সুৰক্ষামূলক ভংগীবোৰ ঈশ্বৰ বা আল্লাহৰ দ্বাৰা প্ৰস্তুত কৰা বুলি বৰ্ণনা কৰা হৈছে। বন্ধুসকল, এইবোৰ তথ্য বিজ্ঞানীসকলে বৰ্তমানহে প্ৰমাণ কৰিছে, কিন্তু পবিত্ৰ কোৰাণত আজিৰ পৰা প্ৰায় 1400 বছৰ আগতে উল্লেখ কৰা হৈছিল। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকে 3টা তথ্যৰ বিষয়ে জানিলে। অহা নেক্সট ভিডিঅ'ত আৰু বহুতো তথ্যৰ বিষয়ে আমি জানিম। সেইকাৰণে চাই থাকিব অসমীয়া মুছলিম। ধন্যবাদ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব আমাৰ কামবোৰ কেনেকুৱা হৈ আছে। ধন্যবাদ।